হৰমন যেটো কাৰণে আপোনাৰ গৰ্ভাৱস্থাৰ সময়ত এসিডিটি বা ডিঙি বুকু জ্বলা-পোৰা কৰা বা হাৰ্টবাৰ্ন সমস্যাটো বহুত বেছি হয় হেকিটা হৈছে প্ৰথমতে হৈছে প্ৰজেষ্টেৰন নামৰ হৰমনটো বহুত বাঢ়ি যায় যেটো কাৰণে গ্যাস্ট্ৰিক এম্পটিং অৰ্থাৎ আমাৰ পাকস্থলীটোৱে হজমৰ প্ৰক্ৰিয়াটো স্লো বা ধীৰ কৰি দিয়ে অৰ্থাৎ পাকস্থলীটো খালি দেৰিকে হয় দ্বিতীয় কাৰণটো হৈছে যেটো লোৱাৰ ইসোফেগিয়াল স্ফিংক্টাৰ বুলি কোৱা হয় হেতু ঢিলা হৈ যায় অৰ্থাৎ ইয়াৰ যেটো স্বাভাৱিক এটা প্ৰেছাৰ থাকে হেতু কমি যায় প্ৰজেষ্টেৰনৰ প্ৰভাৱত তাৰ কাৰণে এসিড ৰিগাৰ্গিটেশন অৰ্থাৎ ওপৰলৈ টেঙা উগাৰ আহা ইত্যাদি বেছি হয় আৰু তৃতীয় কাৰণটো হৈছে গৰ্ভধাৰণৰ লগে লগে যেতিয়া পেটটো আগলৈ বাঢ়ি আহে প্ৰেছাৰ পৰে ইন্টেষ্টাইন আৰু পাকস্থলীৰ কাৰম ওপৰত হেতু কাৰণেও আমাৰ হাৰ্টবাৰ্ন আৰু এসিডিটি প্ৰব্লেমটো বেছি হয়